হাই হেল্ল' নমস্কাৰ গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল কি নাম দিম বক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গোৱালপাৰাত দুটাকৈ ডাঙৰ ফেষ্টিভেল হ'ব গৈ আছে। আপোনালোকক জনাই দিম কি ফেষ্টিভেল। ফাৰ্ষ্ট হৈছে আপোনাৰ পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল ব্ৰিজত নৰনাৰায়ণ সেইটো ব্ৰিজৰ তলত হ'ব। তো তাত হ'ব আপোনাৰ 28 ডিচেম্বৰ 2022 আৰু শেষ হ'ব 1 জানুৱাৰী 2023। তো তাতে বহুত ছিংগাৰ ডান্স কম্পিটিশ্যন এইবিলাক সকলো হ'ব আপোনালোকক জনাই দিম। আৰু এটা হৈছে শুক্লাচাৰ্য ৰাভাৰ বাডুংদুপ্পাত তাত থিয়েটাৰে আৰম্ভ হ'ব। কি হ'ব সেইখিনি মই ভালকৈ নাজানো, আমাৰ এওঁক সুধি জনাই আছোঁ। কোৱাচোন। হেৰি বাডুংদুপ্পাত যোনটো হ'ব সেইটো নাম হ'ল আণ্ডাৰ দ্য চালট্ৰি ফেষ্টিভেল। শুক্লাচাৰ্য ৰাভাই আৰম্ভ কৰিছিলে। খুব ধুনীয়া ফেষ্টিভেল, নেচাৰেল পৰিৱেশ এটাৰ মাজত এটা থিয়েটাৰ, বহুত ধৰণৰ বাহিৰৰ মানুহ আহে, বাহিৰৰ টিমছ আহে আৰু আমাৰ ইয়াৰো আছে। তেওঁলোকে বহুত ধৰণৰ এক্টিং বা ড্ৰামা হয়, মেইনলি ড্ৰামাৰে হয় আৰু খুব ধুনীয়া পৰিৱেশটো, খুব ধুনীয়া। এবাৰ গ'লে বাৰে বাৰে যাব আহিব, সকলোৱে চাই যাব। আপোনালোকে সকলো আহিব। আৰু এই যি দেখা পাইছে আপোনালোকে, এই যে আৰ্ট যিখন দেখিছে, আমাৰ এওঁৱে আৰ্টবিলাক কৰিছে। তো এওঁৰো এটা ইউটিউব চেনেল আছে ৰিজুছ ৱৰ্ল্ড বুলি, আপোনালোকে ছাপোৰ্ট কৰিব তেওঁক। ধন্যবাদ। ভিডিঅ'টোত জনাই আছোঁ আপোনালোকক ক'ত কি হ'ব, কেনেকৈ হ'ব বলক। তো গাইজ আণ্ডাৰ দ্য চালট্ৰি বাডুংদুপ্পা কলা কেন্দ্ৰত আৰম্ভ হ'ব আপোনাৰ ৰামপুৰ। ঠাইখিনিৰ নাম হৈছে ৰামপুৰ গোৱালপাৰাৰ ওচৰতে আগি হৈ সোমাব পাৰে আপোনালোকে। সেইখিনিত গ'লে আপোনালোকে দেখা পাব। তাত শ্ৰীলংকাৰ পৰাও আহে থিয়েটাৰ কৰিবলৈ মানুহ। তো আপোনালোকে তালৈকে আহিব বুলি মই আশা কৰিলোঁ। 15 ডিচেম্বৰত মনত ৰাখিব, মই আপোনালোকক আপডেটটো দিছোঁ 15 ডিচেম্বৰত 2022 চনত। তো আপোনালোকে সকলোৱে আহিব তালৈকে। ধন্যবাদ। 28 ডিচেম্বৰত পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলত চ'ল' ডান্স কম্পিটিশ্যন আছে। আপোনালোকক ডিটেইলছখিনি সকলো দি দিম, তলত ফটোখন এইপিনে দি দিম, আপোনালোকে তাত চাই ল'ব। আপোনালোকে তাত আহিব, ডান্স কৰিব, ভাল লাগিব, সকলোৱে আহিব, সকলোকে লগ পাম। তাৰপিছত আকৌ কি আছে সেইখিনিও আপোনালোকক জনাই আছোঁ। ডান্স ছিংগিং সকলো আছে, ছিংগিঙত কোন আছে সেইখিনিও জনাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো। আৰু ইয়াতে 30 ডিচেম্বৰত আছে ইয়াতে আমাৰ গোৱালপাৰাৰে অতি জনপ্ৰিয় ছিংগাৰ ৰাহুল আমিন খান, তেওঁ আৰ্টিষ্ট, তেওঁ আহিব। তো আপোনালোকে তেওঁকো চাবৰ কাৰণে সকলোৱে আহিব। তাৰপিছত আকৌ আছে এজন ছিংগাৰ, সেইজন 1 জানুৱাৰীত, তেখেতৰ বিষয়ে আপোনালোকক জনাই আছোঁ। আৰু ৰাহুল আমিন খানৰ আপোনালোকক পোষ্টাৰখন ইয়াতে দেখাই দিছোঁ, আপোনালোকে চাই লওক, কণ্টেক্ট ডিটেইলছো আছে, চাই ল'ব ইয়াতে। তো আপোনালোকে সকলোৱে আহিব, কাৰণ নিজৰ ঠাই আহিব লাগে, সকলোৱে আহিব। नमस्कार आदाब, मैं हूं शाहिद माल्या। मैं आ रहा हूं आसाम 1 जनवरी 2023 को होने वाले पंचरत्न विंटर फेस्टिवल गोलपारा में। तो आपसे मुलाकात होगी, बहुत सारा संगीत होगा, मज़े होंगे। मिलते हैं आपसे वहाँ पे। थैंक यू, सी यू। আৰু লাষ্টত আছে আপোনালোকৰ কালচাৰেল প্ৰগ্ৰেম 1 জানুৱাৰী 2023 মুম্বাইৰ ছিংগাৰ sahidh maliya, মুম্বাইৰ প্লেবেক ছিংগাৰ হয়, তেখেত আহিব। তো আপোনালোকে সকলোৱে চাব আহিবই। আৰু মোৰ এই ভিডিঅ'টো কোনো স্পনচাৰ হিচাপে নল'ব, কাৰণ এই ভিডিঅ'টো মই বনাইছোঁ মোৰ নিজৰ ঠাই, কাৰণ মই ইয়াতে ডাঙৰ হৈছোঁ সৰুৰ পৰা। আপোনালোকে ইয়াতে আহিব, সকলোৱে চাব। ধন্যবাদ। জয় আই অসম।